প্ৰয়াত জিতেন্দ্ৰ নাথ পাঠকদেৱৰ সোঁৱৰণত উৎসৰ্গিত এটি কবিতা জীৱন যুঁজৰ অক্লান্ত সৈনিক। জীৱনৰ ভৰ দুপৰীয়াতে তুমি আঁতৰি গলাগে সুদূৰ অজান্তে। তুমি নিৰ্জনতা বিচাৰিছিলা, তোমাৰ গাম্ভীৰ্যতাই আছিল ইয়াৰ পৰিচয়, আৰু সেইবাবে তুমি নিঃশব্দে আঁতৰি গলা নিৰ্জনতাৰ অন্য এক পৃথিৱী। তুমি এগছি বন্তি আছিল, নিজক জ্বলাই আনক জ্যোতিৰ্ময় কৰা। তুমি এক সাহিত্য আছিলা, যি সাহিত্যই যুঁজ দিছিল অন্যায়ৰ বিপক্ষে। তুমি এক অনুষ্ঠান আছিলা, সৃষ্টি কৰিছিলা মানৱতাৰ নৱ নৱ অধ্যায়। তুমি ক্লান্ত নাছিলা কাহানি, আঁতৰ কৰিব বিচাৰিছিলা সমাজৰ ভ্ৰান্ত ধাৰণা। মানৱতাৰ মন্দিৰত মূৰ ধুৱাই বহন কৰিছিলা সামাজিক দায়বদ্ধতা। তুমি ত্যাগ কৰিছিলা নিজস্বতা, আধুনিকতাৰ উন্মাদনাবোৰ, আৰু সেইবাবেই তুমি হৈ পৰিছিলা জিত যোগীন্দ্ৰিয় জিতেন্দ্ৰ জিতেন্দ্ৰ I am sorry, he is no more. যৱনিকা পৰিলে এটি যুগৰ, তুমিতো গুচি গলাগৈ নিমাত। কিন্তু আৰম্ভ হ'ল আমিবোৰৰ জীৱননাথৰ অভিশপ্ত সময়বোৰ। আমাৰ পদূলিত আজিও প্ৰতিধ্বনিত হয় তোমাৰ চাইকেলৰ বেলৰ শব্দ। পুখুৰীৰ মাছবোৰো আজি ভকাটো, ঔজপাৰ ছাদ থকা চকীখনলৈ চাই সিহঁতবোৰো আজি অপেক্ষাৰত তোমাৰ বাবে। খুৰীমাৰ উকা কপালখনত আজিও ভাগি আহে তোমাৰ প্ৰতিচ্ছবি। তেওঁৰ শুভ্ৰ বগা চাদৰৰ আচলত এতিয়াও যেন শুই আছা তুমি সেই একেই নিঃশব্দে নীৰৱে। সৰু মইনাই এতিয়াও মানি ল'ব পৰা নাই তোমাৰ অকাল মৃত্যু। মা, দেউতাৰ ফটোখনত কিয় মালাডাল আঁৰি থৈছ? এনেদৰে ৰাখিলে কিবাচোন মৰা মানুহ যেন লাগে। তাইৰ কথাত ডাঙৰ মইনাৰ আশ্বাস কৰে বুজন। দুখ নকৰিবিচোন মুনু, দেউতাৰ শৰীৰটোহে আমাৰ মাজত নাই, তেওঁৰ স্মৃতিবোৰচোন সদায় আমাৰ মাজত সজীৱ হৈ আছে। দেউতা, তুমি আমাক এনেদৰে নিথৰুৱা কৰি কিয় এৰি থৈ গলাও দেউতা? আমিবোৰ তুমি অবিহনে বৰ অকলশৰীয়া। মুনুই আজি শুনিব নোপোৱা হ'ল ভুটু ভুটু বুলি তুমি মতা সেই চিঞৰবোৰ। তাই আজিও তোমাক বিচাৰি ফুৰে। মাষ্টৰগুৰা, মাষ্টৰগুৰা, তুমি ক'ত আছা? তোমাৰ ফোন আহিছি, ফোনটো ৰিচিভ কৰাহি। টিকু এতিয়াও ক'ব খোজে, মাষ্টৰ দেউতা, মাষ্টৰ দেউতা, তুমি ক'ত যোৱা? ৰামপৰা গ'লে মোক লগিন ফুলাই আনবা দা। গুণুই নুবুজে মৃত্যুৰ ৰহস্যকৰ বেদনা। তাই নাজানে মৃত্যু মানে কি। তোমাৰ ফটোটোলৈ চাই তাই আজিও কয়, মাষ্টৰ দেউতা, তুমি মোক গাড়ীত তুলাবা দা। ৰহস্যকৰ মৃত্যুৰ তিক্ত বেদনাই ৰিক্ত কৰি তুলিছে আমাৰ হৃদয়বোৰ। আজি যেন সেই সকলোবোৰ সাধু কথা হৈ ৰ'ল। ভূপেন্দাৰ গানবোৰ আমি সকলোৱেই গুণগুণাওঁ, কিন্তু বিশ্লেষণ কৰিবলৈ যে আজি তুমি অনুপস্থিত। বাগিচাত ফুলি থকা ফুলবোৰে আজিও হাত বাউলি মাতে তোমাৰ অস্তিত্ব। দমদমা হাইস্কুলৰ সন্মুখৰ সেই দেৱদেৱীকেইজোপা আজিও চিকনে তুমি দি থৈ যোৱা নীতিবোৰ বুকুত বান্ধি। আমি জীয়াই আছোঁ তোমাৰ অবিহনে, কাৰণ মৃত্যু যে আমাৰ কাম্য নহয়। কিন্তু কেতিয়াবা বৰ নিথৰুৱা অনুভৱ কৰোঁ, তুমি যে নাই। তুমি অবিহনে আমি সকলোবোৰৰ মাজতো বৰ অকলশৰীয়া নিথৰুৱা। তোমাক হেৰুৱাই আমি বৰ দিশহাৰা, মাথো তুমি কুশলে থাকা সৌ তৰাৰ দেশখন। আমাক দি থৈ যোৱা অন্যায়ৰ প্ৰতিবাদিতাৰ অযুত সাহস আৰু আশীষ।